हेलो फ्रेंड्स আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো ভিডিঅ'টো হৈছে এনেকুৱা ভিডিঅ' কেতিয়াবা ইংৰাজী ৰিডিং পঢ়াৰ সময়ত দেখা যায় যে কিছুমান ইংৰাজী লেটাৰৰ উচ্চাৰণ কৰা নহয় অৰ্থাৎ হেবোৰ লেটাৰ সাইলেন্ট থাকে আৰু সেই লেটাৰটো কিয় সাইলেন্ট থাকে তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম তেনেহলে হক আপোনালোকৰ মূল্যৱান সময়টো নষ্ট নকৰি মোৰ ভিডিঅ'টো লৈ আগবাঢ়ক টিপস নম্বৰ 1 কোনো ওয়ার্ড বা বাক্যত যদি টি থাকে আৰু তাৰ পিছত ইউ থাকে তেনেহলে টিৰ উচ্চাৰণ চ হ'ব মই আকৌ কৈছো কোনো ওয়ার্ড বা বাক্যত যদি টি থাকে আৰু তাৰ পিছত ইউ থাকে তেনেহলে টিৰ উচ্চাৰণ চ হ'ব এটা উদাহৰণ দিছো ফিউচাৰ ইয়াত চাওক FUTURE ফিউচাৰ ইয়াত টিৰ পিছত ইউ আছে আৰু এটা উদাহৰণ চাও সেঞ্চুৰি CENTURY সেঞ্চুৰি ইয়াতো টিৰ পিছত ইউ আছে টিপস নম্বৰ 2 ডিৰ পিছত জি হলে ডিৰ উচ্চাৰণ নহয় আকৌ কৈছো ডিৰ পিছত জি হলে ডিৰ উচ্চাৰণ নহয় যেনে জজ JUDGE জজ ইয়াত ডিৰ উচ্চাৰণ হোৱা নাই কাৰণ ডিৰ পিছত জি আছে সেইকাৰণে ডিৰ উচ্চাৰণ হোৱা নাই আৰু এটা নলেজ ইয়াত ডিৰ পিছত জি আছে যাৰ কাৰণে ডিৰ উচ্চাৰণ হোৱা নাই আশা কৰো আপোনালোকে বুজি পাইছে টিপস নম্বৰ 3 কেৰ পিছত এন হলে কেৰ উচ্চাৰণ নহয় কেৰ পিছত এন হলে কেৰ উচ্চাৰণ নহয় যেনে নো KNOW নো ইয়াত কেৰ পিছত এন আছে যাৰ কাৰণে কেৰ উচ্চাৰণটো হোৱা নাই আৰু এটা নি KNEE নি ইয়াতো কেৰ পিছত এন আছে যাৰ কাৰণে কেৰ উচ্চাৰণটো হোৱা নাই টিপস নম্বৰ 4 এছৰ পিছত এইচ হলে উচ্চাৰণ সদায় ছ হ'ব এছৰ পিছত এইচ হলে উচ্চাৰণ সদায় ছ হ'ব অৰ্থাৎ এছ আৰু এইচ যদি একেলগে থাকে তেনেহলে এই দুটাৰ উচ্চাৰণ ছ হ'ব যেনে কেশ CASH কেশ SH এই দুটা একেলগে উচ্চাৰণ হৈছে ছ আৰু এটা বুশ BUSH বুশ ইয়াতো ছ উচ্চাৰণ হৈছে SS আছে আৰু সেই কাৰণে ছ উচ্চাৰণ হৈছে টিপস নম্বৰ 6 W এর পিছত যদি H বা R থাকে তেনেহলে W এর উচ্চাৰণ নহয় আৰু এবাৰ কৈছো W এর পিছত যদি H বা R থাকে তেনেহলে W এর উচ্চাৰণ নহয় যেনে রাইট WRITE রাইট ইয়াত W এর পিছত R আছে যাৰ কাৰণে W এর উচ্চাৰণটোই হয়নি হো WHO হো ইয়াতো W এর পিছত H আছে আৰু সেই কাৰণে W এর উচ্চাৰণটোই হয়নি আশা কৰো আপোনালোকে ভিডিঅ'টোৰ পৰা কিবা আয়ত্ত কৰিব পাৰিছে যদি কিবা আয়ত্ত কৰিব পাৰিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব যাতে এনেকুৱা নতুন নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে সকলোতকৈ আগত আপোনালোকে পাই যায় আজিৰ ভিডিঅ'